হাজো আৰক্ষীৰ বৃহৎ সফলতা আৰক্ষীৰ অভিযানত জব্দ নকল টকা ছপা কৰা মেচিন ঘটনাৰ লগত জড়িত মক্তাৰ হুছেইন আসিকুল ৰহমান জেহেৰুল ইছলামক আটক আৰক্ষীৰ হাজোৰ দেহেৰকুৰি হাতত জব্দ নকল টকা ছপোৱা মেচিন নগাঁৱৰ পৰা হাজোলৈ আনিছিল মেচিনটো আৰু দেহেৰকুৰি হাৰৰ মফিজ আলী নামৰ লোকজনৰ ঘৰত হাজো আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি AS01 LC 4022 নম্বৰৰ এল্টো বাহনখনৰ পৰাই জব্দ কৰে নকল টকা বনোৱা এই মেচিনটো লগতে AS02 AG 4929 নম্বৰৰ এখন পালচাৰ বাইকো জব্দ কৰে আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত সোধপোছ অব্যাহত ৰাখিছে হাজো আৰক্ষীয়ে আমি এটা স্পেচিফিক ইনফৰমেশ্যন পাইছিলোঁ যে কেইজনমান দুষ্কৃতিকাৰীয়ে যেন আমাৰ ভাৰতীয় যি মুদ্ৰা এই মুদ্ৰাটো নকল হিচাপে বা নকলি পইচা হিচাপে বনাবলৈ যা যোগাৰ কৰি আছিলে আৰু এইটো ইনফৰমেশ্যনত আমি দেহেৰকুৰিয়াত আমাৰ আৰক্ষী অধ্যক্ষক SP মহোদয়ৰ নিৰ্দেশত আমি ৰেড কৰিছিলোঁ অপাৰেশ্যন চলোৱাত আমি 3জন ব্যক্তিক আটক কৰাৰ লগতে পইচা বনোৱা মেচিন এইটো পাইছোঁ ৰিপৰ্ট